Disclaimer! রাইজকল এইটো ভিডিও সৰু বাচ্চাসকলৰ বাবে নহয়। This video is not for kids. ভিডিও চাই বেয়া নাপাব কোনো। এইটো ভিডিও আপোনালোকৰ এন্টাৰটেইনমেন্টৰ বাবেহে বনোৱা হৈছে। কচু কচু জলদি ওলাই আইফালে কি কচু এইফালে জলদি এই মরণ নহা চলি এই তহঁতৰ কি ঘৰ বাৰী নাই নেকি? ইমান ৰাতি কচুক কিয় মাতিব আহিছ তই? মদন খুৰা আপুনি কচুক মাতি দিয়ক। কচুৰ লগত এটা কথা আছে নহয়, এই কাৰণেতো মই আহিছো ইমান ৰাতি। নাই নাই কচু এতিয়া নাহে, ভাগ ইয়াৰ পৰা তই। ঘুমাইছে নহয় খুৰা, উপায় নাই নহয়, কচুকটো মাতিবই লাগিব। চালা মৰণ নহা কেলা, কিয় মাতিব লাগিব? কি হৈছে? খুৰা এই পোৱালিৰ ককায়েকৰ চিৰিয়াছ অৱস্থা, হস্পিটালত লৈ গৈছে পোৱালি, অকলে অকলে লৈ গৈছে। আমিওতো যাব লাগিব ন বন্ধু হিচাপে, এই কাৰণে কৈ আছো কচুক মাতি দিয়ক অলপমান। হয় নেকি? তেনেহলে মাতি দি আছো মই কচুক। কচু কচু এইফালে শুনচোন। কি হৈছে দেউতা? ইমান ৰাতিকে বাহিৰত কোনে আহিছে? কি তই ইমান ৰাতি কি কৰিব আহিছ আমাৰ ঘৰত? আবে কেলা, সেইফালে পোৱালিৰ ককায়েকটো মৰণ অৱস্থা হৈ আছে। বল বল জলদি বল হস্পিটালত। কি কৈছা? সন্ধিয়াইতো মই দেখি আহিলো নন্টুৰ দোকানত চাহ খাই আছিলে ককায়েক, এতিয়া আৰু কি হৈ গ'ল পটককে? মইতো শুনা পালো ষ্টক কৰিছে বুলি। বল বল, এতিয়া এইবিলাক সময় নাই নহয়, বল জলদি বল হস্পিটালত। দেউতা মই তেনেহলে গেলো, আপুনি দরজা বন্ধ কৰি দিয়ক। দে ঠিক আছে তেনেহলে যা। আর মই কৈ রাখিলো শ্মশানত গৈ তহঁত যদি কিবা গেলা ভাং খাইছ তেনেহলে কিন্তু তহঁতৰ দিগদাৰ আছে, মই কৈ ৰাখিলো। দেউতা কি কৈ আছে আপুনি? শ্মশানত কিয় যাব লাগিব? আমাৰ ককায়েক তো মৰা নাই নহয় এতিয়ালৈকে। মদন খুৰা আপুনি দেখোন খুব ডেঞ্জাৰাছ মানুহে, জিন্দা মানুহক মাৰি পেলালে। হৈছে যাচোন তহঁত এতিয়া। ককা আপোনাৰ কি হৈছে? এনেকুৱা ঘুমাই আছে কিয় আপুনি? আপুনি খুব জলদি ভাল হৈ যাব। ডক্টৰে এটা ইনজেকশ্যন দিছে নহয়। ককা আপোনাক এৰিতো মোৰ আৰু বেলেগ কোনেও নাই, আপুনি আৰু ময়ে থাকিব লাগে। আপুনি গুচি গ'লে মই কি কৰিম? নাই আপুনি মোক এৰি যাব নোৱাৰে, মই আপোনাক ক'তো যাব নিদিম নহয়। কি হ'ল? আপুনি বডিটো লোৱা নাই যে ইয়াৰ পৰা এতিয়ালৈকে? আমাৰতো বেডটো কামত লাগিব নেকি? আপুনি বডিটো লৈ যাওক জলদি। কি হ'ল? মই যে কথাবিলাক কৈ আছো আপোনাৰ কাণত যোৱা নাই নেকি? পোৱালি কি হৈছে? কচুদা চানা, এই মানুহজনে উল্টা পাল্টা কিবা বকি আছে মোৰ আগত, বডি কৈ আছে। কোন বডিৰ কথা কৈ আছে নো? এইটো এই বডিটোৰ কথাই কৈ আছো মই। কোনে আনিছিলে এই মানুহজনক? এইটো মোৰ ককায়েক হয়, আপুনি কিয় বডি কৈ আছে? হৰি, এই মানুহজনে মৰি ভূত হৈ গ'ল, আপুনি এতিয়াও নাজানে? কি ককায়েক মৰি গৈছে? কি মোৰ ককায়েক আৰু নাই? ককা ককা আপুনি মোক থৈ গুচি গ'ল। দাদা আপোনালোকেতো বুজি পায় হস্পিটালত কান্দা কাটি এইবিলাক ভাল নালাগে নহয়। আপুনি এই বডিটো লৈ যাওক। কুচুদা আমাৰ ককায়েক আৰু নাই। পোৱালি কি কৰিবি? হৰিয়ে লৈ গ'লে ৰাখে কোনে? কচু ককায়েকৰ কথা শুনি মনটো সঁচাই বৰ বেয়া হৈ গ'ল বে। ককায়েকতো আৰু কোনেও নাছিলে, আমি আছো। বল কামটোতো শেষ কৰিব লাগিব। পোৱালি নেকান্দিবি, আমাৰ ককায়েককতো হৰিহে লৈ গৈছে, ভগৱানৰ ওচৰতে গৈছে, কান্দিব নালাগে। পোৱালি এতিয়া আৰু কান্দিব নালাগে, বল কামটোতো আমাৰ শেষ কৰিব লাগিব। দাদা আপোনালোকে তেনেহ'লে বডিটো লৈ যাওক, আমাৰতো বেলেগ পেচেণ্ট আছে নহয়, বেডটোতো কামত লাগিব। ককা আপুনি মোক এৰি থৈ গুচি গ'ল। ককা আপুনি এৰি থৈ গুচি গ'ল। হৈছে পোৱালি আৰু কান্দিব নালাগে। তই এতিয়া ককাৰ মুখত জুইটো লগাই দি ককাৰ দেহটো শান্তি কৰি দি। তইহে কৈ আছো মোক কান্দিব নালাগে, মোৰ আৰু কোনেও নাই নহয়, ককায়ে আছিল অকলে। মই আৰু ককাক ক'ত পাম? আচোন কেলা, এই পোৱালিটো পাগল নহয় নেকি? আমি ক'ৰ পৰা আহিলো তেনেহ'লে? আমি ক'ত যাম? আমিতো আছো নহয় তোৰ লগত। হৈছে পোৱালি আৰু কান্দিব নালাগে, ককাটো তোৰ অকলে নাছিল নহয়, আমাৰোতো ককা আছিল। আমাৰতো বৰ দুখ লাগি আছে। হ'ব পোৱালি, এইটো জুইটো ল, আমাৰ ককাক দেহাটো শান্তি কৰি দি জুই জ্বলাই। এইটো ধৰ পোৱালি। আৰু দেৰি কৰিব নালাগে, বহুত ৰাতি হৈ গৈছে নহয়, ঘৰতো যাব লাগিব।
কৈছোদা মই অকলে অকলে কেনেকে থাকিম কৈছোদা থাক জাম্ভা তই অকলে অকলে কিয় থাকিব যাবি আমি আছো নহয় না আমাৰ লগত থাকিবি আজিৰ পৰা ককা আপুনি আৰু কোনোদিন নাহে মোৰ ওচৰত কি হৈছে পোৱালি ককা ককা আপুনি আহি গৈছে ককা আবে কেলা পোৱালি এইটো ককাৰ ভূত পালা জলদি ইয়াৰ পৰা কি কৈছ ভূত বাছা কৈছো না বাছা পোৱালি দাউৰ দি ভূত পালা জলদি কেলা ককাৰ ভূত ককাৰ ভূত আহিছে কেলা দাদা আপোনালোকক যে মই বডিটো দিছিলো আপোনালোকে কি কাম তামাম কৰি দিছে নেকি আবে কেলা সেইটো বডিৰ ভূতেতো ওলাই আহি আছে কেলা পালাও ইয়াৰ পৰা পালা দাদা মোক ক্ষমা কৰি দিব দাদা মোৰ ভুলৰ কাৰণে এইখিনি ঘটনা হৈ গ'ল মোক ক্ষমা কৰি দিব দাদা ভুল কিহৰ ভুল কৰিছে আপুনি দাদা মই ভাবিছিলো যে আপোনালোকৰ ককায়েকক বাহিৰৰ বেডত ৰাখি দিছে সেইবাবে ভাবিছিলো যে মই মৰি গৈছে সেইকাৰণে আপোনালোকক কৈছো যে বডিটো লৈ যাওক কিন্তু আচল ঘটনাটো হৈছিল যে এই পেচেণ্টটো ক'ত গ'ল এই পেচেণ্টটোকতো মই এটা বেহুচ হ'বলৈ ইনজেকশ্যন দিছিলো অকলে অকলে পেচেণ্টটো উঠি গুচি গ'ল নেকি ঘৰতে মই বেহুচ হ'বলৈ ইনজেকশ্যনহে এটা দিছিলো ঔষধটো লিখি দিয়াই নাই দলৈ ছাৰ এই বেডত যে বডিটো আছিলে মই সেইটো বডি পঠিয়াই দিছো এই বডিটোৰ কিবা বিল বাকী আছিলে নেকি মইতো একোই দেখা নাই হোৱাট বডি কোনটো বডিৰ কথা কৈছে তই আজিতো আমাৰ হস্পিটেলত কোনোৰে মৃত্যু হোৱা নাই বডি ক'ৰ পৰা আহিল ইয়াতে কি কৈছে আপুনি আজি আমাৰ হস্পিটেলত কোনোৰে মৃত্যু হোৱা নাই এইটো বেডত এটা বডি এটা আছিলে মইতো সেইটোকে পঠাই দিলো সিহঁতে শ্মশানত লৈ যাব বুলি লৈ গৈছে কি কৈছ এইটো বডি এইটোতো কোনো বডি নাছিলে মইতো এইটো বেহুচ হ'বৰ কাৰণে এটা ইনজেকশ্যন দিছিলো কি বৰদলৈ ছাৰ তেনেহ'লেতো মোৰ খুব ডাঙৰ এটা ভুল হৈ গৈছে হৰি এইটো হস্পিটেলত আমি কেনেধৰণৰ ষ্টাফ ৰাখিছো আপে তই ইয়াতে থিয়া হৈ মোৰ মুখৰ ফালে কি চাই আছ যা যা জলদি যা নহ'লে এটা ভাল মানুহ বেচেৰা জিন্দা জ্বলাই দিব ইয়াক হৰি কামটো শেষ কৰি নিদিলেই হৈছে হে ভগৱান এতিয়া আপুনিয়ে ৰক্ষা কৰিব পাৰে মোক ক্ষমা কৰি দিব দাদাসকল কি হৈছে কেলা সালা তোৰ কাৰণে আমাৰ ককায়েকক আমি জিন্দা জ্বলাই দিব ওলাইছিলো চালা তোৰ কাৰণে এতিয়া আমি ভয়তে চিতাত উঠিব লগা হৈ গৈছিল সালা তোৰ কাৰণে মোৰ ককায়েকক মই জিন্দাই জুই লগাই দিব খুজিছিলো কচু লাও পোৱালি মোক তহঁত জিন্দাই মাৰি দিব খুজিছিলি নাই নাই ককা আমাৰ একোই ভুল নাই এই মৰণ নোহোৱা চলিটোৱে কৈছে নহয় আপোনাক মৰিছে বুলি আপুনি এই মৰণ নোহোৱা চলিৰ আজি হাড়া ভাঙি মুণ্ডা ছিঙি পেলাম আমি দাদাসকল মোক ক্ষমা কৰি দিব দাদাসকল মোৰ ভুল হৈছে বহুত চালা সগুনৰ ল'ৰা তোৰ কাৰণে আজি মোকে জিন্দা জ্বলাই দিব ওলাইছিল সিহঁতে তহঁতে এতে থিয়া হৈ কি চাই আছ মাৰ মৰণ নোহোৱা চলি আর সালা জহরাত মুখ লাগ বনাই দিছে